हेलो गाइस কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে ন মোৰ ইউটিউব চেনেল গাঁৱলীয়া ল'ৰা জানো তিনস্কেল আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি মই ক'ত মানে উপস্থিত আছো মানে এখন মানে খুবেই ধুনীয়াকৈ খেতি কৰিছে হা মোৰ বন্ধু এজনে লগৰজনে একদম মানে বেগেনা তাৰপিছত ফ্ৰেঞ্চবিন তাৰপিছত এফালে কবি মানে ঢেৰ কিবা কিবি আছে একদম এজন মানে একদম ধুনীয়া মোৰ বন্ধু মানে অসমীয়া যুৱকে কৰিছে খেতি হা গাইস আপোনালোকক একদম ধুনীয়াকৈ দেখাম একদম চাব আপোনালোকে একদম ক'বই নালাগে আৰু কি কি আছে এইজনকহে মানে প্ৰকৃত আমি অসমীয়া বুলি কয় হয় নাই গাইস সেইটো কাৰণে আপোনালোকে একদম চাই যাব আৰু একদম আপোনালোকক দেখাই গৈ আছো মানে এফালে মানে বেগেনা ধুনীয়াকৈ একদম বেগেনা লাগি আছে হা গাছ মানে একদম ধুনীয়াকৈ খেতি কৰি আছে এফালে কবি একদম এফালে চাহ একদম কবি খেতি কৰিছে আৰু মানে একদম কিবা কিবি ঢেৰ মানে আছে হা গাছ মানে এফালৰ পৰা আপোনালোকক মানে দেখাই যাম এফালে কবিটো ক'বলৈ বিলাহী চিলাহী এইবিলাক মানে চব মানে ধুনীয়াকৈ ৰুই থৈছে হা একদম ক'বলৈ এইবিলাক কবিবিলাক চাহ একদম গোটেইডোখৰ কবিয়ে হয় আৰু মানে একদম আপোনালোকৰ আৰু দেখামগৈ এফালে ফ্ৰেঞ্চবিন আছে মই ফ্ৰেঞ্চবিন মানে দেখাম এতিয়া গাইছ আপোনালোকক এফালে ফ্ৰেঞ্চবিন এইবিলাক একদম ধুনীয়াকৈ মানে ফ্ৰেঞ্চবিনবিলাক চাওক এই গোটেইডোখৰ মানে ফ্ৰেঞ্চবিনে হয় হা দেখক তাৰপিছত এফালে মটৰ আছে বুলি কৈছে একদম এইখিনি মানে মটৰ হা একদম এইখিনি একদম মটৰখিনি একদম চাওক একদম ধুনীয়াকৈ লাগিছে এইবিলাক মটৰ হয় মানে একদম ধুনীয়াকৈ খেতি কৰিছে মানে মোৰ বন্ধুজনে একদম ক'বই নালাগে পূৰা মানে খেতিয়কৰ ল'ৰা হয়তো মানে গাঁৱলীয়া ল'ৰা একদম গাঁৱত মানে খেতি কৰিবই লাগিব হয় নাই আমি অসমীয়া মানুহেতো খেতি কৰি খাব লাগিব ন একদম ক'বই নালাগে আৰু কি কি আছে এফালে একদম মানে এইবিলাক চাওক একদম ধুনীয়াকৈ এইবিলাক চব মানে খেতিয়ে একদম ধুনীয়াকৈ মানে আপোনালোকে আহি পিনি নিবহে পাৰিব হা গাইছ আহক আৰু আপোনালোকে একদম নিবহি বিন্দাছ ক'ত আছে জানিছে নাই জেগাটো বেছি দূৰ নহয় বাৰু আপোনালোকে আহিব পাৰে মানে গটং বুলি কয় হা আমাৰ এইফালে জুটলিবাৰী জকাই চুক যদি পাৰ হৈ দিয়ে আৰু গটং পায়ে যাব মানে আপোনালোকে একদম বিন্দাছ আহিব পাৰিব এইফালে মানে ফ্ৰেঞ্চবিনবিলাক আছে এইবিলাক দেখিছে নহয় ফ্ৰেঞ্চবিন চব মানে একদম ধুনীয়াকৈ খেতি কৰিছে মানে একদম বন্ধুজনে আজি মই মানে এফালে ফুৰিবলৈ আহিলোঁ হা গাইছ আৰু আপোনালোকক মানে একদম ভিডিঅ'টো মানে একদম শাকৰ খেতিৰ ওপৰত মানে আজি দিবলৈ চালোঁ একদম খুবেই ধুনীয়া এইবিলাক একদম চব মানে এইবিলাক ধুনীয়াকৈ ফ্ৰেঞ্চবিন আছে হা একদম এইবিলাক ফ্ৰেঞ্চবিন আৰু আপোনালোকে আহি পিনি নিব পাৰিব গটং বুলি কয় জেগাডোখৰ শুনিছে নাই নাজানো মানে জকাই চুক পাৰ হ'লে গটং মানে প্ৰিয়ংকা মৰাণৰ ছিংগাৰ চিনি পাই জানো মানে গটঙে হয় হা প্ৰিয়ংকা মানে সিহঁতৰ গাঁওখনে হয় আৰু গাইছ ৰঙালাওবিলাক বগাইছে এইবিলাক ৰঙালাওবিলাক একদম খেতি কৰিছে জেং টেং দি থৈছে মানে পানী চানী দি আছে এইকেইদিন অমিতা গম পাই নহয় মানে অমিতা খুবেই এটা ভিটামিন বস্তু গাইছ মানে অমিতা যদি খাওঁ লাগিলে মানে মোৰ বন্ধু ঘৰত আহিব পাৰিব হা গাইছ আৰু অমিতাখিনি আপোনালোকে মই মানে অমিতা ধুনীয়াকৈ লাগি আছে মানে একদম ক'ব নালাগে এফালে একদম মানে ৰঙালাও চঙালাও এইফালে একদম চব বস্তু মানে আছে এইফালে পৰা খেতি কৰিছে মানে যিমানখিনি পায় তিমানখিনি মানে কৰিবলৈ চেষ্টা কৰিছে হা লগৰজনে আৰু আপোনালোকে একদম মানে যদি আহিব পাৰে নিবহি পাৰে বিন্দাছ আৰু বজাৰটো ধুনীয়াকৈ বেচেগৈ মানে বন্ধুজনে বস্তু আপোনালোকক দেখাইছোঁ হা গাইছ মানে ইয়াত ধুনীয়া আছে আৰু নহৰু আছে মানে পিঁয়াজ আছে ৰচুন নাই ন নহৰু আৰু মানে এইখিনি একদম ধুনীয়াকৈ মানে একদম চাওক এইটো মানে বাকচটোত মানে ধুনীয়াকৈ থৈ দিছে জলকীয়া পুলিবিলাক চাওক গাইছ মানে কিমান ধুনীয়াকৈ মানে পুলিবিলাক একদম থৈছে আৰু পানী দি পিনি মানে ধুনীয়াকৈ মানে একদম পোখা মেলি এইবোৰ আহিছে ক'বই নালাগে আৰু মানে কি ক'ম মানে একদম আমাৰ এজন মানে অসমীয়া ল'ৰাই কৈছে ন একদম বিয়াতে ভাল লাগিছে তাৰো মানে মোৰ বন্ধু হয় মানে লগৰ হয় হা মই আজি আহি গ'লোঁ এইখন এটা বাৰীখন গাইছ চাওক একদম খুবেই দিনা ৰঙালাও চঙালাও চব এফালৰ পৰা মানে কৰিবলৈ চেষ্টা কৰিছে হা মানে গাইছ জানিছে নাই মানে আজি মই আহি গ'লোঁ মানে গটং মানে খুবেই ধুনীয়াকৈ খেতি কৰিছে বন্ধুজনে মোৰ মানে লগৰজনে আৰু মই মানে একদম চব দেখাব চেষ্টা কৰিলোঁ আপোনালোকক আৰু বন্ধুৰ লগতো মই কথা পাতিম এতিয়া হা একদম আহকচোন ফটাফট এজন মানে বন্ধুজন মোৰ একদম মানে বন্ধুৱে খেতি কৰিছে গাঁৱলীয়া ল'ৰা খেতি কৰি খাব লাগিব ন মানে আপোনালোকেও মানে একদম খেতি কৰক ধুনীয়াকৈ মানে একদম ক'বই নালাগে আৰু আগবাঢ়ি যাওক আৰু মানে নিজৰ আমাৰ অসমীয়া জাতিটো জীয়াই ৰাখিবলৈ হ'লে আমি খেতি চেতি কৰি পিনি মানে বিন্দাছ খাব লাগিব আৰু মানে পইচা উপাৰ্জন কৰিব লাগিব আৰু গাঁৱলীয়া ল'ৰা সঁচাকৈ মানে খেতি কৰি যাব লাগিব আৰু বন্ধুৱে মানে চব মানে খেতি কৰিছে হা এফালৰ পৰা একদম লাও চাও মানে ৰঙালাও আৰু মানে এইবিলাক বেগেনা চেগেনা জলকীয়া তলকীয়া চব আছে সম্পূৰ্ণ গোটেইখিনি দেখাব নোৱাৰিলোঁ কি জানো মই গাইছ আৰু বন্ধু কি ক'ব শেষত খেতি কি কৰিছে আৰু কি কৰিম বুলি ভাবিছোঁ খেতি আৰু এনেকৈ লগাম বুলি ভাবিছোঁ মাজে মাজে তিতা কলা জিকা বেঙেনা লগাই আছোঁ দে বেঙেনা হয় মানে বন্ধুৱে একদম লগাই আছে হা তিতাকেলা চিতাকেলা চব মানে লগাইছে আৰু কিবা কিবি লগাম বুলি ভাবিছে বোলে আৰু মানে একদম আজি মই এখানে বন্ধু মানে বাইকখন দেখালোঁ হা গাইছ আৰু মোক ভিডিঅ'টো যোনে চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব জয় আই অসম নমস্কাৰ।